হেল্ল' এভৰিৱান, যদি তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন কৰিব খুজি আছে, আজিৰ এই ভিডিঅ'ত তোমালোকক জনাম যে তোমালোকে প্ৰগ্ৰাম সিলেক্ট কেতিয়াৰ পৰা কৰিব পাৰিবা। যিহেতু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া টুইট একাউণ্টৰ জৰিয়তে এই নটিফিকেশ্যনটো আপলোড কৰিছে। এই নটিফিকেশ্যনত বহুতো ইম্পৰ্টেণ্ট কথা আছে, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আজিৰ এই ভিডিঅ'ত তোমালোকক জনাম যে কেতিয়া তোমালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিবা, কেইখন কলেজ সিলেক্ট কৰিব পাৰিবা, বাকী তোমাৰ এডমিশ্যন ফিজ কিমান লাগিব, আৰু যদি তোমালোকে ফ্ৰীত এডমিশ্যন কৰিব খোজা তেন্তে কি কি ডকুমেণ্টছ লাগিব, সো সবিশেষ ভিডিঅ'ৰ একেলগে জনাই থাকিম। যদি এইটো চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰি দিবা, যাতে সকলো ধৰণৰ নটিফিকেশ্যনৰ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। সো এই ভিডিঅ' তোমালোকক ইম্পৰ্টেণ্ট টপিক হয়, সেই টপিক কেইটা তোমালোকক আলোচনা কৰিম। তোমালোকে টোটেল 6টা অপশ্যন পাবা, 6টা কলেজত তোমালোকে সিলেক্ট কৰিব পাৰিবা বা প্ৰগ্ৰাম তোমালোকে সিলেক্ট কৰিব পাৰিবা। বাকী তোমালোকৰ 3 নম্বৰ অপশ্যনটো তোমালোকে কি কৈছে এইটো ভালকৈ তোমালোকে বুজি ল'বা। সাপোজ তুমি 90% পাইছা আৰু কলেজ এ কলেজ বি দুটা কলেজত তুমি এডমিশ্যন কৰিব খুজি আছা। যদি তুমি এই বি কলেজটো তোমালোকে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া আৰু এই কলেজটো যদি ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়া, আৰু এজন ছাত্ৰই ছেম 85 পাইছে, যদি সেই ছাত্ৰজনে তোমালোকক তুমি যোনটো বি কলেজটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলা আৰু এই ছাত্ৰজনে যদি এই কলেজটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, এই কম পোৱা ছাত্ৰজনে এই প্ৰিফাৰেঞ্চত তোমালোকক চিলেকশ্যন পাব। বাকী তুমি 90% পাই কিনে যদি তুমি বি কলেজটো তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলা, তেন্তে বি কলেজটোত পাই যাবা। এইটো তোমালোকে ভালকৈ চাই ল'বা। এইখিনি তোমালোকক এনেকৈ বুজাই দিলোঁ, তোমালোকে এইটো পঢ়ি চাবা। ডেছক্ৰিপশ্যনত বাৰু মই এই পিডিএফটো দি থ'ম। চ' এতিয়া কথাটো হ'ল যে আকৌ 7 নম্বৰত কি কৈছে, যদি তোমালোকে মেৰিট লিষ্টত ঘোষণা হোৱা তেন্তে তোমাৰ যোনটো URL হয়, সেই URL তোমালোকৰ মোবাইলৰ জৰিয়তে বা যোনটো ৰেজিষ্টাৰ ইমেইল থাকিব বা ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থাকিব, সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ৰেজিষ্টাৰ ইমেইলৰ জৰিয়তে তোমালোকে লাভ কৰিবা যে তুমি এডমিশ্যন কৰিব পাৰিবা বা তুমি মেৰিট লিষ্টত চিলেকশ্যন হৈছা। বাকী তোমালোকৰ এতিয়া ইমানো ইম্পৰ্টেণ্ট নাই এইখিনিত। চ' এইখিনি তোমালোকে চাবলৈ একো নাই। বাকী এতিয়া তোমালোকক জনাম যে তোমালোকে কেতিয়াৰ পৰা তোমালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিবা আৰু নন CUT কি হয়, CUT কি হয়। যোনসকল ছাত্ৰ ছাত্ৰীয়ে HS দিছে কিন্তু বাকী একো এণ্ট্ৰেঞ্চ দিয়া নাই, মানে CUT মানে হ'ল কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট। চ' এইটো এণ্ট্ৰেঞ্চটো যদি তোমালোকে নিদিয়াকৈ তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এডমিশ্যন কৰিব খোজা, তেন্তে এই তোমালোকক কি কোৱা হৈছে, নন CUT বুলি কোৱা হৈছে, মানে HS হায়াৰ ছেকেণ্ডেৰী আণ্ডাৰত। বাকী তোমালোকে কি কৰিব পাৰিবা, যোনসকল ছাত্ৰ ছাত্ৰীয়ে নন CUT মানে CUT এক্সাম দিয়া নাই বা HS মাৰ্কৰ ওপৰত বেছ কৰি কিনে তোমালোকে এডমিশ্যন কৰিবা, 27 তাৰিখৰ পৰা 2 জুনলৈকে তোমালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিবা। বাকী 3 পৰা 4 জুনত তোমালোকক কাৰেকশ্যন উইণ্ড', বাকী তোমালোকে যদি ভুল কিবা কাৰেকশ্যন কৰিব আছে, তেন্তে এই 3 আৰু 4 জুনৰ ভিতৰত তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। বাকী 5 আৰু 9 জুনত একাডেমিক স্কেনিং বাই হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট, মানে তোমালোকৰ কিবা যদি হেৰি হয় এইটো স্কেনিং কৰিব। বাকী 10 জুলাই তোমালোকক কি কৰা হ'ব, প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। যোনসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটৰ জৰিয়তে তোমালোকে যিকোনো 6টা কলেজত এডমিশ্যন বা তোমালোকৰ যিকোনো 6টা কলেজ সিলেক্ট কৰাৰ পিছত এটা কলেজত এডমিশ্যন কৰিবা, সেই এটা কলেজৰ ওপৰত তোমালোকক কি কৰা হ'ব, মেৰিট লিষ্ট ঘোষণা কৰিব। এইটো 10 তাৰিখত তোমালোকক কি কৰিছে, মেৰিট লিষ্টটো ঘোষণা কৰিব। আকৌ যোনসকল ছাত্ৰ ছাত্ৰীয়ে 10 তাৰিখত মেৰিট লিষ্ট তোমালোকৰ চিলেকশ্যন হ'ব, তোমালোকৰ এডমিশ্যন কি হ'ব 11 আৰু 12, এই 2 দিনৰ ভিতৰত তোমালোকে কি কৰিব, ফাৰ্ষ্ট মেৰিট লিষ্টৰ ষ্টুডেণ্টখিনি এডমিশ্যনটো কমপ্লিট কৰিব লাগিব। এতিয়া এডমিশ্যন যদি তোমালোকে ফ্ৰীত কৰিব খোজা, তেন্তে তোমালোকৰ ইনকামটো কি হ'ব লাগিব, 2 লাখৰ তলত হ'ব লাগিব। ইয়াতে তোমালোকে ধুনীয়াকৈ লিখা আছে যে ভেলু 2 লাখ। চ' তোমালোকৰ ফেমিলি ইনকাম ইয়াৰলি 2 লাখৰ তলত তোমালোকক কি কৰা হ'ব, ইনকাম চাৰ্টিফিকেট দেখুৱাব লাগিব। এই ইনকাম চাৰ্টিফিকেটটো তোমালোকৰ সমৰ্থ পৰ্টেলত দিব নালাগে। এইটো তোমালোকৰ যোনটো কলেজত এডমিশ্যন কৰিবলৈ যাবা, সেইটো কলেজত তোমালোকক কি কৰা হ'ব, অফলাইন ডকুমেণ্টছ খুজিব। চ' এইখিনি দিয়াৰ পিছত তোমাৰ এডমিশ্যনটো মানে ফ্ৰী হৈ যাব। এতিয়া কথাটো হ'ল যে আকৌ তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিব। ছেকেণ্ড মেৰিট লিষ্ট তোমালোকৰ প্ৰিপাৰেশ্যন 13 জুনত ছেকেণ্ড মেৰিট লিষ্ট হ'ব। আকৌ এডমিশ্যন হ'ব তোমালোকৰ 14 আৰু 15 জুনত, যোনসকল ছাত্ৰ ছাত্ৰী ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব। বাকী থাৰ্ড মেৰিট লিষ্ট তাৰপিছত ফৰ্থ মেৰিট লিষ্ট তোমালোকৰ স্পট এডমিশ্যন এটা হ'ব, মানে যোনসকল ছাত্ৰ ছাত্ৰী লাষ্টত যদি চিট কিবা কিবি থাকি যায়, তেতিয়া তোমালোকক এই 20 আৰু 22 জুনৰ ভিতৰত তোমালোকে এডমিশ্যন কৰিব পাৰিবা। বাকী CUT কি হয়, এই CUT হ'ল তোমালোকৰ যোনসকল ছাত্ৰ ছাত্ৰীয়ে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট দিছে বা দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰা হ'ব, 1 পৰা 2 জুলাইৰ ভিতৰত তোমালোকক প্ৰগ্ৰাম চিলেকশ্যন কৰিব দিব। বাকী 3 আৰু 4 জুলাইত কাৰেকশ্যন উইণ্ড' কৰিব দিব। বাকী 5 আৰু 6 জুলাইত কি কৰা হ'ব, একাডেমিক স্কেনিং বাই হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট হ'ব। বাকী 9 জুলাইত তোমালোকক কি কৰা হ'ব, ফাৰ্ষ্ট মেৰিট লিষ্টটো ঘোষণা কৰিব। যোনসকল ছাত্ৰ ছাত্ৰীয়ে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্টৰ জৰিয়তে তোমালোকে এডমিশ্যন কৰিব খুজিবা বা এডমিশ্যন কৰিব খুজি আছা,
সেইসকল ছাত্ৰ ছাত্ৰীক কি কৰা হ'ব 9 জুলাইত কি কৰা হ'ব মানে ফাৰ্ষ্ট মেৰিট লিষ্টটো ঘোষণা কৰিব বাকী 9 জুনত ফাৰ্ষ্ট মেৰিট লিষ্টৰ যোনটো এডমিশ্যন হ'ব এইটো 10 আৰু 11 জুলাইৰ ভিতৰত হ'ব বাকী আকৌ প্ৰিপাৰেশ্যন ছেকেণ্ড মেৰিট লিষ্টৰ 12 জুলাইত প্ৰিপাৰেশ্যন হ'ব আৰু 12 জুলাইৰ যোনসকল ছাত্ৰ ছাত্ৰী ছেকেণ্ড মেৰিট লিষ্টত তোমালোকে এডমিশ্যন কৰিবা এইটো 13 আৰু 15 জুলাইৰ ভিতৰত তোমালোকে এডমিশ্যন কমপ্লিট কৰিব লাগিব থাৰ্ড মেৰিট লিষ্ট কেতিয়া ঘোষণা হ'ব 17-18 জুলাইত তোমালোকৰ থাৰ্ড মেৰিট লিষ্টৰ এডমিশ্যনটো কৰিব পাৰিবা বাকি 19 আৰু 20 জুলাইত যোনটো স্পট এডমিশ্যন ফৰ CUT এইটো যদি কৰবা লাষ্টত যদি কিবা সিট থাকি যায় তেন্তে তোমালোকে এই 19 আৰু 20 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যন কৰিব পাৰিবা বাকি ফাইনাল স্পট এডমিশ্যন ফৰ বোথ এণ্ড নন CUT CUT এণ্ড CUT যদি HS হওক বা CUT এক্সাম হওক যদি ফাইনাল যদি কিবা আৰু সিট থাকি যায় তেতিয়া 29 আৰু 31 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যন কৰিব পাৰিবা সো বাকি এইখিনি আছিলে ইমান তাহান একো নাই সো হয়তো বহুতে ভাবিব পাৰে ইমান দীঘল নটিফিকেশ্যন আছে এই নটিফিকেশ্যনতনো ইমান কি সোমাই আছে যোনবোৰ মেইন টপিক ইম্পৰ্টেণ্ট টপিক আছিলে সেইখিনি তোমালোকক বুজাই দিলোঁ সো এইখিনি এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা ধন্যবাদ